পানবাৰী মছজিদ কমিটি 5 লাখ টকা অনুদান আৰু গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদক লৈ মই দুই এষাৰ ক'ব লৈছোঁ। ইয়া মোৰ একান্ত হয়। আসসালামু আলাইকুম, নমস্কাৰ। আজি এই ভিডিঅ' বিশেষকৈ পানবাৰী মছজিদ কমিটি 5 লাখ টকা অনুদান আৰু গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদক লৈ মই দুই এষাৰ ক'ব লৈছোঁ। ইয়া মোৰ একান্ত ব্যক্তিগত, ইয়াৰ লগত মোৰ ৰাজনৈতিকভাৱে কোনো সম্পৰ্ক নাই। প্ৰথম কথা হৈছে যে এখন মছজিদ কাৰো একচেটিয়া সম্পত্তি নহয়, আৰু এখন মছজিদৰ চোৱা চিতাৰ দায়িত্ব থাকে তাৰে ওচৰে পাছৰে থকা মানুহখিনিৰ, আৰু যি নিয়মিতভাৱে আল্লাহৰ উপাসনা কৰে সেই মানুহখিনি এই মছজিদৰ চোৱা চিতা কৰে বা তেওঁলোকে পৰিচালনা কমিটিত থাকে। কিন্তু এই পৰিচালনা কমিটি লৈ যি আমাৰ মাজত দ্বিমত হৈছিল, তাক লৈ গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদে যি আন্দোলনৰ কাৰ্য লৈছিল, সেই আন্দোলনৰ কিছু কাৰ্যসূচীত কিছুমান শ্লোগান আৰু কিছুমান বক্তব্য নিশ্চয়কৈ দুৰ্ভাগ্যজনক আৰু গৰিহণাৰ যোগ্য, আৰু যি কথা বতৰাই আমাৰ সমাজখনক অস্থিৰ কৰিছে আৰু অপ্ৰীতিকৰৰ সৃষ্টি কৰিছে। আমি মছজিদৰ বাকৰিত কোনোদিনে কোনো নেতাৰ জিন্দাবাদ ধ্বনি শুনা নাছিলোঁ, কিন্তু এওঁলোকে কাৰ ইংগিতত এই জিন্দাবাদ দিছিল, নে কাৰ বুকুৰ কুটুম হোৱাৰ কাৰণে এই জিন্দাবাদ দিছিল, নে চৰকাৰৰ আচলতে তেওঁলোকৰ বহতীয়া, নে আচলতে তেওঁলোকে 1500 টকীয়া ভক্ত, GST লগাই কওঁ যদি 1770 টকাৰ ভক্ত। দ্বিতীয় নম্বৰ কথা হৈছে যে 5 লাখ টকা মুখ্যমন্ত্ৰীলৈ সাহায্য পুঁজিলৈ যি অনুদান, সেই অনুদান সংক্ৰান্তে মই কওঁ যে এখন ধৰ্মীয় অনুষ্ঠানৰ এটা সামাজিক দায়িত্ববোধ থাকে। এই সামাজিক দায়িত্ববোধৰ খাতিৰত যদি এওঁলোকে 5 লাখ টকা অনুদান দিছে, তাত আমাৰ ক'বলগীয়া একো আপত্তি নাই, আৰু তাক আমি সমৰ্থনহে কৰোঁ। তাৰ লগে লগে আমি কেইটামান প্ৰশ্ন সুধিব খুজিছোঁ আপোনালোকক, যে আপোনালোকে যদি অনুদান দিব আছে, এই সময়ত কিয়? নে এতিয়া খৰাং আছে, না বানপানী আছে, না কৰোণা আছে, না মুখ্যমন্ত্ৰী আপোনালোকক আহ্বান কৰিছে, আপোনালোকে কিহৰ গৰজ পৰিল এই 5 লাখ টকা অনুদান দিয়া? দ্বিতীয় নম্বৰ কৈছোঁ যে এটা অনুষ্ঠানত, ধৰ্মীয় অনুষ্ঠানত মানুহে দান কৰে, দান বৰংগী কৰে, যাতে সেই অনুষ্ঠান প্ৰতিষ্ঠানটো উন্নতি হয়, আৰু সেই অনুষ্ঠানটো যাতে শেষ হৈ নাযায়। কিন্তু উন্নতি নকৰি মুখ্যমন্ত্ৰীলৈ 5 লাখ টকা দিয়া কিমান যুক্তিকৰ? তৃতীয় নম্বৰ কৈছোঁ যে আপোনালোকে চাব, এই চৰকাৰে মন্দিৰ নামঘৰত পইচা দিয়া দেখা গৈছে, কিন্তু মছজিদত পইচা দিয়া নাই। এই বৈষম্যমূলক এক আচৰণ লৈছে, কিন্তু আমি কি কৰিছোঁ, আমি মছজিদৰ টকাহে চৰকাৰক দিছোঁ। চতুৰ্থ নম্বৰ কৈছোঁ, যদি মছজিদ কমিটিয়ে পইচা দিব আছে, তেনেহ'লে তেওঁলোকে নিজাববীয়া কৰি দিব। তাত আৰু এটা জাতীয় সংগঠনৰ লগত কিয় দিব? তাত আমাৰ আপত্তি আছে। আৰু যি সময়ত নীতি আয়োগৰ মতে ধুবুৰীত আটাইতকৈ অশিক্ষিত মানুহ বেছি, তাৰপিছত আপোনালোকে চাব ধুবুৰীত আটাইতকৈ দৰিদ্ৰ গৰীব বেছি, ধুবুৰীত আটাইতকৈ বান আক্ৰান্ত মানুহ বেছি, ধুবুৰীৰ প্ৰধান সমস্যা হৈছে বানপানী আৰু গৰাখহনীয়া। তাৰ ওপৰত চাব যোৱাবেলি যি বানপানী হৈছিল, তাৰ 60% ৰাইজে বান সাহায্য পোৱা নাই। তাৰ উপৰিও মডেল স্কুল বিভিন্ন জিলাত দিয়া হৈছে, ধুবুৰী আৰু দক্ষিণ শালমৰাত দিয়া হোৱা নাই। এই কথা বতৰা লৈ গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ মাত মতা আমি দেখা পোৱা নাই। আচলতে এওঁলোকে হাল এৰি শিয়ালক খেদিব লৈছে। তৃতীয় নম্বৰ কথাটো হৈছে গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ আচল উদ্দেশ্য কি? এওঁলোকৰ এক সুকীয়া জৰীপ লাগে, এওঁলোকৰ OBC MOBC মৰ্যাদা লাগে, আৰু জনগোষ্ঠীয় মৰ্যাদা লাগে। ইয়াত কাৰো আপত্তি বা দ্বিমত কৰিবলৈ একো নাই। আৰু মই ভাবোঁ যে এইটো হ'লে ভালেই হ'ব, এটা জাতি উন্নতি হ'ব। কিন্তু তাৰ লগে লগে মই এওঁলোকক উনুকাই দিব খোজোঁ যে আপোনালোকে চাব, চৰকাৰে যোৱা কেবিনেটত যি সিদ্ধান্ত লৈছিল যে গৰিয়ামৰীয়া দেশী মাইমল পাঙাল এওঁলোকে অসমীয়া খিলঞ্জীয়া, কিন্তু তাৰ নটিফিকেশ্যন আজিলৈকে চৰকাৰে দিয়া আমি দেখা পোৱা নাই। দ্বিতীয় নম্বৰ, যোৱাবেলি এই চৰকাৰে কৈছিল যে গৰিয়ামৰীয়া দেশীৰ উন্নতিৰ কাৰণে 100 কোটি টকা ধাৰ্য কৰা হৈছে, তাৰ 1 লাখ পইচা আজিলৈকে এই চৰকাৰে খৰচ কৰা আমি দেখা পোৱা নাই।
আৰু তৃতীয় নম্বৰ মই কৈছোঁ যি সময়ত এই চৰকাৰে খিলঞ্জী আখ্যা দিলে যি সময়ত এওঁলোকে গোৰ্খাসকলৰ কাৰণে ডি ভোটাৰ ফৰেনাৰ ট্ৰাইব্যুনেল কেছ উঠাই লৈছে কিন্তু সেই সময়ত ভৰিয়া মৰিয়া দেশীসকলৰ কাৰণে চৰকাৰে ডি ভোটাৰ বা ফৰেনাৰ্ছ কেছ উঠাই লোৱা পদক্ষেপ আমি দেখা পোৱা নাই সেইকাৰণে কৈছোঁ এইবিলাক কথাটো মন দিব লাগিব গতিকে আপোনালোকে সঁচা অৰ্থত যদি নিজৰ উন্নতি কৰিব খুজিছে আপোনালোকে জৰীপ লওক আপোনালোকে যি উদ্দেশ্য আছে কৰক কিন্তু তাৰ লগে লগে অশিক্ষিত মানুহ কেনেকৈ শিক্ষিত কৰা যায় তাৰ দৰিদ্ৰ গৰীব মানুহক কেনেকৈ তাৰ পৰা উঠাই অনা যায় আৰু শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠানবিলাক আচলতে সুচাৰুৰূপে চলি আছেনে নাই তাৰ প্ৰতিও আমাক নজৰ ৰাখিব লাগিব তাকে নকৰি আপোনালোকে কেৱল আৰু কেৱল মছজিদৰ নামত যি ঘিননীয়া ৰাজনীতি কৰি আছে ইয়াত আমি কেতিয়াও একমত হ'ব নোৱাৰোঁ আৰু ইয়াৰ আমি বিৰোধিতা কৰিছোঁ লগে লগে প্ৰতিবাদ কৰিছোঁ তাৰপিছত আহক পাণবাৰী মছজিদক লৈ যদি আমি এই দ্বিমত হৈ থাকোঁ আমাৰ মাজত যি ভাগৰ বিভাজনৰ ৰাজনীতি আমাৰ মাজত ভাগ কৰি এটা চামে হয়তো ইয়াৰ সুবিধা ল'ব এই দ্বিমত যদি হৈ থাকোঁ তাৰপিছত আপোনালোকে চাব এনেকুৱা দিন আহিব পাৰে যে চৰকাৰে আইন শৃংখলাৰ নামত সেই তাৰ হাতোৰাও চলাব পাৰে কোনোবা দিন হয়তো পাণবাৰী মছজিদত এটা তলা উলিয়াব পাৰে তেতিয়া কোনো সংগঠনৰ কোনো ৰাজনৈতিক দলৰ সাহস নহ'ব শক্তি নহ'ব এই তলা খোলাৰ কাৰণে শেষত এটা কথাই ক'ব খোজোঁ কিছুমান ক্ষেত্ৰত আমি এটা মঞ্চত আহিব লাগিব আমি এটা মঞ্চত হৈ মাত মাতিব লাগিব আমি একত্ৰিত হ'ব লাগিব একগোট হ'ব লাগিব আৰু সকলোৱে মিলিজুলি এই সমাজখন আগবাঢ়ি লৈ যাব লাগিব তাৰে আহ্বান দি মোৰ এই ভিডিঅ'